দুর্গায় নমঃ। নমস্তুতে জয়ন্তী আজি শাৰদীয় নৱমী পূজা জানে এই নৱমী পূজাত আহি মই শ্ৰীমাৰ চৰণত আশীষ ল'লোঁ আৰু সমগ্ৰ অসমবাসীৰ শান্তি আৰু উন্নয়ন কামনা কৰিলোঁ, যাতে সমগ্ৰ অসমতে শান্তি বিৰাজ কৰে, সকলো জাতি জনগোষ্ঠীৰ যাতে শান্তি হয়, সকলোৰে যাতে উন্নয়ন হয়। আৰু লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সমগ্ৰ দেশতে যি জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তেখেতৰ যি ৰাজনৈতিক জীৱনৰ উত্থান আৰু তেখেতৰ যাতে দীৰ্ঘায়ু কামনা কৰি এই শ্ৰীমাৰ ওচৰত আশীৰ্বাদ ল'লোঁ। কালি যিহেতু দশমী আৰু দশমীৰ দিনা মই সমগ্ৰ যি জিলাবাসী তথা অসমবাসীক মই আহ্বান জনাইছোঁ যাতে এই যি তিনিদিন একেৰাহে যি শাৰদীয় দুৰ্গোৎসৱ যি শান্তিপূৰ্ণভাৱে সকলো অসমবাসী ৰাইজে তথা কাৰ্বি আংলংবাসী ৰাইজে যেনেদৰে তেওঁলোকে এই উৎসৱ যি দুৰ্গোৎসৱ এই শাৰদীয় দুৰ্গোৎসৱ যেনেদৰে তেওঁলোকে পালন কৰিলে, ঠিক অহাকালি দিনটো যি দশমীৰ দিনা যাতে অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে পালন কৰে আৰু মাক যাতে বিদায় দিয়ে, যি বিসৰ্জন দি বিদায় দিয়ে অতি শান্তিপূৰ্ণভাৱে, আৰু বিদায় দি তেখেতসকলে মাৰ ওচৰত যাতে আশীষ লয়, যাতে তেখেতসকলৰ পৰিয়ালৰ যি অহা দিনবোৰ অতি শান্তিপূৰ্ণভাৱে যাতে পৰিগণিত হয় বা উদযাপন কৰিব পাৰে, তাৰ বাবে যাতে আশীষ লৈ অতি শান্তিপূৰ্ণভাৱে দশমী উদযাপন কৰিবলৈ মই আহ্বান জনালোঁ।